আপোনাৰ স্বামী হত্যা কৰিছে কি কাৰণে কৰিবলগীয়া সেইটো ঘৰত বেছি উৎপাত লগাইছিলে ঘৰত উৎপাত লগাইছিলে মদ খাই পিনে আহিব আৰু ঘৰত বহুত উৎপাত মানে 3টা ছোৱালী আছে এইকেইটাক চাবলৈ নোৱাৰে মদ খাই ঘৰ উৎপাত কৰে দাও ধৰিব কুঠাৰ ধৰিব কোৰ ধৰিব ঘৰুৱা অশান্তিৰ কাৰণেই লখিমপুৰত কুঠাৰেৰে ঘপিয়াই পত্নীয়ে হত্যা কৰিলে স্বামীক লখিমপুৰ জিলাৰ ফুলবাৰীৰ বাঁহবাৰীত আজি সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড নিজ পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে গিৰিয়েক নকুল পানিকক হত্যাকাৰী গংগী পানিকৰ ভাষ্য অনুসৰি অত্যাধিক মদ্যপানৰ কাৰণেই সংঘটিত হয় এই হত্যাকাণ্ড তিনিজনী কন্যা সন্তানৰ পিতৃয়ে প্ৰত্যেক দিনাই মদ খাই আহি সৃষ্টি কৰে ঘৰুৱা কন্দলত পৰিয়ালৰ কথা চিন্তা নকৰি কেৱল ৰাতিপুৱাৰ পৰা মদ খাই মাতাল হৈ থাকে নকুল পানিকে দায়িত্ব নিবই লাগে ময়ে দায়িত্ব নিম আকৌ ময়ে কৰিছোঁ আকৌ ময়ে দায়িত্ব নিব লাগে মানুহৰ শান্তিটোহে লাগে যিমানক খালেও একমুঠিখিনি ভাতটো খাম ৰাতিপুৱা ভালকৈ শুবলৈ নোৱাৰিম তেতিয়া কি হয় মানুহ এইটো হয়নে এইটো মানুহ নহয় এইটো গৰু এনেদৰে মাতাল হৈ প্ৰত্যেক দিনাই হাতত দা কুঠাৰ তুলি লৈ পৰিয়ালটোক অত্যাচাৰ কৰে নকুল পানিকে ফলত স্বামীৰ অত্যাচাৰে সকলো সীমা অতিক্ৰম কৰি যোৱাৰ কাৰণে পত্নীয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰু কুঠাৰেৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰে স্বামীক ইতিমধ্যে ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ ঘটনাৰ গোচৰত গংগী পানিকক আটক কৰে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখে লখিমপুৰৰ পৰা ভুৱন গৌতমৰ প্ৰতিবেদনৰ সহযোগত চিত্ৰশালত মই দিল ৰাণা